নমস্কাৰ সকলোকে জুলিছ ব্লগলৈ স্বাগতম জনালোঁ। লুকছ দেখি গম পাইছে আৰু তথাপিতো কম যে আজি ফাইনেলি বন্ধুৰ বিয়া আহি গ'ল আৰু এয়া মই সাজিলোঁ আৰু অলপ চলপ, বেছিও সাজা নাই। কেনেকুৱা লাগিছে জনাব দেই। আৰু এয়া মিষ্টাৰ, তাৰপিছতে মা ভণ্টি চব মানে ৰেডি হৈ বহি আছে আৰু দেই, যাবই মানে দৰাৰ লগত। তাৰপৰা এয়া অমান ভাইটি চব মানে ব্যস্ত আৰু সাজা কাচাত। ভণ্টি এজনী আৰু এয়া আমাৰ ভণ্টি, খুব মৰম লগা ভণ্টি প্ৰিয়ংকাই চবকে সজাই দিছে আৰু চবকে মানে পাৰফেক্ট দেখিব লাগিব যে। আৰু এই আমাৰ দৰা একদম ক'বই নালাগে আৰু দেই। মামাহঁত, আংকল খুব ব্যস্ত সকলো, যিহেতু ছোৱালীৰ লগত যাব লাগিব। এয়া আমি উঠি গ'লোঁ আৰু বাছত ৰেডি পূৰা যাবৰ কাৰণে। আৰু এইবিলাক দেখুৱাইছোঁ সকলো ৰিলেশ্যনৰ মানুহ। আৰু আহিবলৈ বাকী আছে বাৰু মানুহ, খুব খালীয়ে। যিমান সোনকালে ওলাইছিলোঁ সিমান সোনকাল নহৈছে, আচল বহুত দেৰি হৈ যাব তাত পোৱা, মানে উপায় নাই আৰু। আৰু এয়া চাহ একাপত চুমুক দি লৈছোঁ। পাওঁ হ'লোঁ আমি ডিমৌ ধাবাত অলপ চাহ তাহ খাই ফ্ৰেছ হৈ ল'লোঁ আৰু, যিহেতুকে বহুত দূৰ জাৰ্ণি। তাকে সকলোৱে আৰু ভাগৰো লাগিছে, উপায় নাই আৰু। সকলোৱে চাহ খোৱাত ব্যস্ত। এয়া মামা মামী সকলো। ফাইনেলি পাই গ'লোহি ছোৱালীৰ বিয়াৰ ভৱনত। ভাল লাগিছে কিবা এটা আহি, আৰু সোমাই গৈ আছোঁ মই। আৰু এয়া হলত দেখাইছোঁ মানুহ কিমান, আৰু কইনাক দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু। ওচৰলৈ যাম, কোনো কথা নাই। সকলোৱে ব্যস্ত। আৰু এয়া আমাক মিঠাই চাহ তাহ দিছে আৰু শুশ্ৰূষা কৰিছে, বহাইছে এটা ৰুমত, খুব ধুনীয়াকৈ, ভাল লাগিছে। আৰু এয়া বাহিৰত আকৌ হলত আহিছোঁ, সকলোকে দেখাই আছোঁ। সেয়াত ছোৱালী ঘৰৰ দৰা ঘৰৰ সকলোবিলাক মিক্স আপ হৈ মানুহবিলাকে কথা পাতি আছে। আৰু এয়া ছোৱালী এটা ৰুমলৈ লৈ আহিছে, কিবা নিয়ম আছে ইয়াত। আমিও সোমাই আহিলোঁ চাই যাওঁ বুলি। আমাৰ লগত কথা হ'ব আৰু এতিয়া। তাৰপিছতে অলপ প'জ দিছোঁ আৰু, ফটো প'জ নহ'লে নহ'বই নহয়, নে কি কয় ৰাইজ? কথা পতাৰ লগতে বোলো ফটো ভিডিঅ' কৰোঁ। আৰু এয়া নিয়মৰ কাৰণে দৰং বহাইছে। ইয়াৰ মাজতে কওঁ, নিয়মবিলাক কেনেকুৱা লাগিছে জনাবচোন দেই প্লিজ। ভাল লাগে আৰু আপোনালোকৰ কমেণ্ট পালে। আৰু দৰা কইনাৰ নিয়ম হৈ আছে। এয়া হাত পাক ঘূৰিব এতিয়া আৰু। সকলোৰে ধৰক নিয়মবিলাক বেলেগ বেলেগ নহয় জানো, ভালো লাগে। ভিডিঅ'ৰ মাজতে কওঁ যে মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে কমেণ্ট কৰিব, আৰু আপোনালোকে এটা লাইকো নিদিয়ে, প্লিজ লাইক দিব, শ্বেয়াৰ কৰিব প্লিজ। আৰু এয়া খানা মেইন, আৰু মাজতে ভণ্টিয়ে বোলে ৰীল বনাই লওঁ বোলা, ৰীল বনাইছে, বিয়া ঘৰৰ কথা আৰু ফূৰ্তি কৰিছে।
আৰু লাষ্ট এতিয়া বাহিৰত অলপ নিয়ম হ'ব দেই, চাই ভাল লাগে। চাবচোন, এয়া দৰা কইনাৰ মুখ নেদেখুৱাই কাপোৰেৰে ঢকা আছে, দৰাক বহাই থৈছে। দৰাক এতিয়া নিয়ম কৰিব দেই। এয়া ছোৱালীৰ বৌ হয়, তেওঁ নিয়ম কৰিব। চাবচোন নিয়মবিলাক। দৰাৰ কইনাৰ মুখ দেখুৱাই এতিয়া নহ'ব, নিয়মখিনি হৈ যোৱাৰ পিছত দেখুৱাব। এয়া কইনাই ঘূৰি ঘূৰি 7 পাকমান ঘূৰি তেওঁৰ ভৰিত ফুল দিব, ঘূৰি ঘূৰি নিয়ম হয়। আৰু আমাৰ মিষ্টাৰো একেবাৰে ভিডিঅ' কৰাত নে কি কৰি আছে জানো, পুৰা ব্যস্ত। বহুত সৰু কালৰ বন্ধু, গতিকে এৰিব নোৱাৰে, প্ৰতিটো কামতে আছে। আৰু এইবিলাক খুব ভাল লগা এটা মুহূৰ্ত আছিল, নিজৰ বিয়াবিলাকলৈ মনত পৰি যায়। আৰু এতিয়া মালা বৰণ হ'ব। আৰু এইটো সময়ত খুব ধেমালিও হয় বাৰু দেই, মালা পিন্ধোৱাত মানে অলপ এইডোখৰতে অলপ জমনিও হৈছে দিয়কচোন। আৰু ইয়াত তেওঁলোকক পোষ্ট দিব কৈছে, ফটো মাৰিব বোলে, বেলেগ বেলেগ পোষ্ট দিবৰ কাৰণে কৈ আছে। ফটো ছেশ্যন হ'ব। আৰু এতিয়া লাষ্ট নিয়ম চিয়ম হয় আৰু আমি বাছত উঠিবলৈ ৰেডি। বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ আহোঁ, বাই বাই।